Hello friends, Tulikas Blogৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জ্ঞাপন কৰিছো আৰু আজিৰ এই ভিডিঅ'টোত মই কেনেকৈ আমি এই বছৰৰ ভোগালী বিহু উদযাপন কৰিলো হেয়া আপোনালোকক সৰুকৈ দেখুৱাম বুলি ভাবিছো গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আজি হৈছে মাঘৰ বিহুৰ উৰুকা আৰু আমাৰ ঘৰত যিবিলাক গছৰ ডালবিলাক বেছিকৈ বাঢ়ি গৈছিলে সেই ডালবিলাক দেউতাই দুজন মানুহ লগাই কটাইছে আৰু সেই ডালখিনি আমি আজি ৰাতিকে মেজি উদযাপন কৰিম গছ কিন্তু কটোৱা নাই গছৰ কেৱল ডালবিলাকহে কটাইছে আৰু আগৰ কিছুমান পুৰণা গছৰ ডালো আছিলে পিছফালে আপোনালোকে দেখা পাইছে এয়া আৰু সেয়া দিয়ে সৰুকে এটা মেজি বনাব লাগিব আৰু এটা প্লেন কৰিছো আজি ৰাতি খানাটো যিয়ে বনাও লাগিলে সিম্পল হলেও আমি জুইত বনাম বুলি ভাবিছো মেজিৰ ওচৰত গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে ভোগালী বিহু উদযাপন খুব সৰুকৈ থুলমুলকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেউতাই বাহিৰত মেজিত লাগি আছে আৰু এফালে ভিতৰত আমি তিনিজনী মা মই আৰু ভন্টি মিলি ৰাতিৰ মেজিৰ ওচৰত খাবৰ কাৰণে কিছুমান লাডু পিঠা আৰু ৰেডি কৰি আছো যেহেতু বিহু বুলি ক'লে পিঠা নহলে বিহুটো খালি খালি লাগে সেইকাৰণে আমিও কমকে হলেও কেইটামান পিঠা বনাই লৈছো এতিয়া বেছিকৈ বনোৱা নাই অলপ বনালো আৰু তেল পিঠা নিমখীয়া পিঠা আৰু ফলে বৰা চাউলৰ পিঠা আৰু চপৰীয়া পিঠা তাৰ লগতে কেইটামান তিলৰ লাডু এখিনিয়ে হ'ব আৰু আজিলৈ আৰু কাইলৈ আৰু আছে পিঠাগুৰি কাইলৈ আকৌ বনাব লাগিব আমাৰ মেজিটো বনাই হৈ গৈছে এতিয়া আপোনালোকক মেজিটো অকমান দেখুৱাবলৈ আহিছো মানুহ কেইজন গৈছে আৰু বনাই পেলাই আপোনালোকক মেজিটো দেখুৱাইছো আমাৰ সৰু মেজিটো দেখিছেনে বাৰু সৰুকৈ হৈ আৰু এবছৰৰ মেজি 2021ৰ আচলতে ভোগালী বিহুৰ মেজিৰ ওচৰত জুই নুফুৱালে একেবাৰে খালি খালি লাগে আৰু গোটেইকেইটা বিহুৰ ভিতৰত ভোগালী বিহুটোতে সকলো বস্তু আমি ভোগালী হয় আচলতে প্ৰত্যেক বস্তুটো আমি পাওঁ খোৱাৰ লগতে আৰু ফূৰ্তি হয় আৰু আজি আমাৰ ৰাতিকে ভোজটো ইয়াতে হ'ব ৰাতি খানা আমি ইয়াতে বনাম ভন্টি আৰু মই দুটা চৌকা সেইকাৰণে বনাই লৈছো আৰু এতিয়া সন্ধিয়া 6:30 বাজিছে দেউতাই মেজি লগাবলৈ দিছে দুলক এবাৰ জোৱাইকৰ হতুৱাই মেজিত জুই দিয়াইছে আৰু আমি এতিয়া মেজি ফুৱাবলৈ সকলো ৰেডি হৈ গৈছো ধোঁৱা চোৱা আৰম্ভ হৈছে আৰু জ্বলা মেজিৰ ওচৰত বহি এটোৱে প্ৰাৰ্থনা জনাইছো যাতে যোৱা বছৰটো আমাৰ যিমানখিনি বেয়া হ'ল আৰু তাতে নহওক সকলোৰে ভাল হওক এটোৱে প্ৰাৰ্থনা জনাইছো মেজিৰ জুয়ে যাতে সকলো নাশ কৰক এতিয়া সময় 8টা বাজি গ'ল আৰু এফালে মেজি জ্বলি আছে আৰু আমি অকমানকে বনাবলৈ আৰম্ভ কৰো আৰু যেহেতু আজি সকলো আইটেম আমি জুইতে এইদৰে বনাব লাগিব গতিকে বহুত দিন জুইত বনোৱা এক্সপেৰিয়েন্সো নাই সেইকাৰণে এতিয়াৰ পৰা আৰম্ভ কৰো যাতে আমি 12টা বজাৰ ভিতৰত ভাতটো খাব পাৰো আৰু গতিকে কি বনাও আপোনালোকক দেখুৱাম বাৰু
এয়া মাংস বনাব লাগিব দেখিছেনে বাৰু এই আমাৰ ৰিনচিন বৰুৱা পিঁয়াজ কাটি আছে হেল্পাৰ থেংক ইউ ৰিনচিন বৰুৱা তোমালৈও থাকিলে এফালে চিকেন বনি আছে এফালে চিকেন পুৰিব এতিয়া তোমাৰ স্পেচিয়েল কি বনাইছা মানে শিকাই থৈ যোৱা মাইনে কি বনাবি স্পেচিয়েল পনীৰ বনাবি আৰু এইটো তন্দুৰী হ'ব আমাৰ ষ্টাৰ্টাৰ ভাত খোৱাৰ আগতে এয়া খাই ল'ব লাগিব তাৰপিছতে ভাতটো খাম আৰু তন্দুৰী বনাইছে দুলে আৰু মাইনাই মিলি মছলা মাৰে এনেই মছলা মাৰি থাকিব লাগে বাটাৰ মছলা এনেকৈ সোমাই গৈ থাকে ভিতৰলৈ অঁ প্লেটখন গোটেইকেইটা মিলাই লৈ আহিবি পনীৰটো নিদিবি পনীৰটো নিদিবি আৰু হালধি এইফালে চিকেন পুৰা ৰেডি হৈ আছে আৰু হৈছে পুৰা সিজিছে আৰু এয়া হ'লে আমি ষ্টাৰ্টাৰ হিচাপে এয়া খাই ল'ব লাগিব দেখাতটো ভালেই লাগিছে বাটাৰ দি পেলাই পুৰা বনাইছে চিকেন পুৰাখিনি মই এইদৰে পিঁয়াজ আৰু ধনিয়া পাত আৰু চাট মছলা দি বনাই পেলাই এতিয়া সকলোলৈকে ভাগ কৰোঁ আৰু আমি মেজিৰ ওচৰত বহি খামগৈ এপিচ টেষ্ট কৰি চাইছোঁ বৰ টেষ্টি হৈছে কিন্তু বহুত টেষ্টি হৈছে চিকেন পুৰা খালোঁ এতিয়া মোৰ বনাই থকা চিকেনখিনি ৰেডি হৈছে আৰু লোকেল চিকেন বনাই আছোঁ বিলাহী আলু এইবিলাক দি বেছি জুলীয়া নকৰোঁ ফ্ৰাই কৰি অলপ পানী দিম আৰু যিহেতু দাইলো বনাম এটা এটাকৈ বনাওঁতে বহুতেই সময় লাগিলে জুইত আৰু প্ৰত্যেকটো ভিডিঅ' কৰি থোৱা নহ'লে চালাড বনালোঁ এটা মিক্স ভেজ বনালোঁ এইফালে ভাতটো কিন্তু ভিতৰতে বনাইছোঁ আৰু পনীৰৰ ড্ৰাই ফ্ৰাই বনালোঁ মাছ ফ্ৰাই আৰু চিকেন সেইখিনিয়ে বনালোঁ আৰু আমি ডিনাৰ কৰিলোঁ সকলোৱে আৰু এতিয়া আমি শুই যাম যিহেতু কাইলৈ ৰাতিপুৱাই বিহু আমি খাব লাগিব কাইলৈ যিহেতু 1 মাঘ হয় আৰু 1 মাঘৰ দিনাখন আমি প্ৰত্যেক বছৰে ন খাওঁ আমাৰ যোনখিনি ধান আহি পায় সেই ধানখিনি দেউতাই ৰেডি কৰি থয় আৰু আমি কাইলৈ ন খাম ৰাতিকে গতিকে মনটো ভাল লাগি আছে আৰু কাইলৈহে যিহেতু মেইন বিহু গতিকে কাইলৈ দিনটো আমি খুব ভালদৰে উদযাপন কৰিব লাগিব গতিকে এতিয়া শুই যাওঁ আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম হেল্ল' ফ্ৰেণ্ডছ এয়া নামঘৰৰ পৰা প্ৰসাদ দিছে চব আৰু কালি আমি মেজি ফুৱালোঁ মেজি ফুৱাই পেলাই এতিয়া ৰাতিপুৱা আমি মেজিৰ পৰা ইয়াত ফুড ল'বলৈ আহিছোঁ সেৱা এটা কৰিছোঁ আৰু এতিয়া আমি এয়া প্ৰসাদ খাম প্ৰসাদ খাই পেলাই মায়ে চিৰা দৈ ৰেডি কৰিছে সেয়া খাম গতিকে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো বিহুৰ দিনাখন ৰাতিপুৱাই দেউতা সদায় এইদৰে গোসাঁই ঘৰত সোমাই আৰু গোসাঁই ঘৰৰ পৰা ওলোৱাৰ পিছতে আমি জলপানখিনি খাম আৰু মায়ে ৰেডি কৰিছে এইদৰে আমি সকলোৱে মিলি এতিয়া জলপান খাই লওঁ মায়ে পুৰা বিলোৱাত বিজি হৈ আছে
জলপানটো খোৱাৰ পিছতে আমি অলপ ৰেষ্ট ল'ম আৰু তাৰপিছত আকৌ মেজিৰ ওচৰত আবেলি অকণমান বহিম বুলি ভাবিছোঁ। তাৰপিছত আকৌ ৰাতিলৈ যোগাৰ কৰিব হ'লেই আৰু ৰাতি যিহেতু আজি আমি খাম। এতিয়া আবেলি হ'ল আৰু আমি জুই ফুৱাই থাকোঁতেই জেঠাইহঁত আহিলে, জেঠাই আৰু দাদা আহিলে। গোটেইখিনি মিলি আমি এতিয়া জুই ফুৱাই আছোঁ অকণমান। তাৰপিছতে ভিতৰত চাহ খামগৈ আৰু। মাইনে কি বনাইছ? চিকেন উইথ লাই শাক। এতিয়া মই লাই শাক দি দিছোঁ। তেতিয়া গলি যাব, তেতিয়া মিলাই মিক্স কৰি দিম। ঢাকি দিবি নেকি? এতিয়া জোল খুৱাইছোঁ। সকলোৱে খোৱাৰ কাৰণে আয়োজন কৰিছোঁ। মাইনাই বনাইছে চিকেন উইথ লাই শাক আৰু এইফালে দাদাই বনাই আছে কোমোৰা আৰু হাঁহ। আৰু মই আজি একো নবনাওঁ, মই অকল চালাডহে বনাম, যিহেতু কালি মোৰ বনাই একেবাৰে ভাগৰ লাগিলে। গতিকে আজি দাদা আৰু ভণ্টিয়ে বনাইছে। বাৰীৰ লগা বিট, গাজৰ, মূলা এইবিলাকেদি মই এটা চালাড বনাইছোঁ। আৰু বেছি আইটেম নাই আৰু আজি আৰু বহুত ভাগৰো লাগিছে। কালিও যিহেতু খানা, আজিও খানা, গতিকে আজি আৰু বিশেষ নবনাওঁ, এয়া খাই আমি শুই যাম। ভোগালী বিহুটো খুব ভালে ভালে গ'ল। গোটেইখিনি আমি লগ হৈ একেলগে এসাঁজ খালোঁ। 2 দিনেই আমাৰ খুব ভালদৰে গ'ল। আপোনালোকক অকণমান তাৰে এটা ভিডিঅ' দেখুৱালোঁ। আৰু এতিয়া আমি আজি গৈ আছোঁ সোণাৰীলৈ। এতিয়া যোৰহাট পাইছোঁ আৰু যোৰহাটৰ বাইপাছ। সোণাৰীত যিহেতু আমাৰ মা দেউতা আছে, তাতে আমাৰ এখন ঘৰ আছে আৰু তাতে মা দেউতাই কিবা অলপ ঘৰৰ কাম কৰি আছে। সেইকাৰণে আমি ভাবিছোঁ আজি সোণাৰী যাম। সোণাৰীত থাকি আমি ছানডে বা মানডে আমি গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম আৰু। গতিকে আপোনালোকৰ বিহু কেনেকুৱা গ'ল বাৰু? আমাৰ বিহু কিদৰে পাতিলোঁ অকণমান সৰুকৈ আপোনালোকক দেখালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে আহিম। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে জনাব কমেণ্ট, লাইক কৰি। আৰু আজিলৈ আহোঁ। বাই বাই এভৰিৱান।